বিটিচিৰ দপ্তৰসমূহ কেতিয়া বিতৰণ কৰা হ'ব? হা বিটিচিৰ দপ্তৰসমূহ কেতিয়া বিতৰণ কৰা হ'ব? দপ্তৰ মানে তো এতিয়া ইএমটোৱে লিষ্ট ওলোৱা নাই এতিয়াও ইএমৰ লিষ্ট নিশ্চয় আজি বা কালি ওলাই যাব আৰু এইটো শপত গ্ৰহণ হোৱাৰ পিছতহে আমাৰ দপ্তৰৰ লিষ্টটো ওলাব বিজেপি থাকিব নেকি ইএম? এইটোতো স্পষ্ট হোৱা নাই এতিয়াও স্পষ্ট হোৱা নাই স্যাৰ তেওঁ হাগ্ৰামা মহিলাই কৈছিলে যে যদিহে UPPL NDAৰ পৰা ওলাই যায় তেতিয়াহ'লে আপোনালোকে NDAত সোমাব গতিকে কিবা খবৰ পাইছে নেকি যে UPPL ওলাব নেকি? এতিয়ালৈকে একো নতুন খবৰ অহা নাই আমাৰ পৰা চৰ্ত দি থোৱা হৈছে সময়সীমা বান্ধি দিয়া হৈছে নেকি কিবা বিজেপি চৰকাৰ? সময়সীমা নাই এইটো আমাৰ পৰা চৰ্ত এটা দিয়া হৈছে ইয়াৰ ওপৰত নিশ্চয় আমাৰ দলৰ যিবিলাক নেকি হাইকমাণ্ডত থাকে তেখেতসকলৰ মাজত নিশ্চয় ডিছকাশ্যন এটা হ'ব বিটিচিৰ দপ্তৰসমূহ কেতিয়া বিতৰণ কৰা হ'ব? হা বিটিচিৰ দপ্তৰসমূহ কেতিয়া বিতৰণ কৰা হ'ব? দপ্তৰ মানে তো এতিয়া ইএমটোৱে লিষ্ট ওলোৱা নাই এতিয়াও ইএমৰ লিষ্ট নিশ্চয় আজি বা কালি ওলাই যাব আৰু এইটো শপত গ্ৰহণ হোৱাৰ পিছতহে আমাৰ দপ্তৰৰ লিষ্টটো ওলাব বিজেপি থাকিব নেকি ইএম? এইটোতো স্পষ্ট হোৱা নাই এতিয়াও স্পষ্ট হোৱা নাই স্যাৰ তেওঁ হাগ্ৰামা মহিলাই কৈছিলে যে যদিহে UPPL NDAৰ পৰা ওলাই যায় তেতিয়াহ'লে আপোনালোকে NDAত সোমাব গতিকে কিবা খবৰ পাইছে নেকি যে UPPL ওলাব নেকি? এতিয়ালৈকে একো নতুন খবৰ অহা নাই আমাৰ পৰা চৰ্ত দি থোৱা হৈছে সময়সীমা বান্ধি দিয়া হৈছে নেকি কিবা বিজেপি চৰকাৰ? সময়সীমা নাই এইটো আমাৰ পৰা চৰ্ত এটা দিয়া হৈছে ইয়াৰ ওপৰত নিশ্চয় আমাৰ দলৰ যিবিলাক নেকি হাইকমাণ্ডত থাকে তেখেতসকলৰ মাজত নিশ্চয় ডিছকাশ্যন এটা হ'ব